নমস্কাৰ মই নৱৰজনে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু ইয়াৰ লগত লক্ষ্মণ আছে শিলঘৰ এটা পাহাৰৰ কাষতে মায়ং পাহাৰৰ কাষতেই গণেশ মন্দিৰ এটা আছে আহক আজি আমি তালৈ যাওঁ ধুনীয়া লোকেশ্যন এয়া মায়ং পাহাৰ আৰু বুঢ়ামায়ং আৰু ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ নাৰেংগীলৈ বৰ সুন্দৰ পথ আৰু এয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে দেখিছে মায়ং পাহাৰ আৰু এইখিনি ঠাইতেই কেইবাটাও গীতৰ আৰু চিনেমাৰ শ্বুটিং হৈছিলে এয়া মায়ং পাহাৰ নামনিত এখন চহা গাঁও বুঢ়ামায়ং কাৰ্বি বসতি প্ৰধান কৃষ্টি সংস্কৃতিত যথেষ্ট চহকী এই গাঁওখন ইয়াতেই মায়ঙৰ প্ৰাচীন ৰাজধানী আছিলে বৰ্তমান এতিয়া ৰজা মায়ঙত কাৰ্বি ভাষাটোৰ পৰিৱৰ্তে কাৰ্বি লোকসকলে ইয়াতে অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰে এইখিনিতে প্ৰায় বান্দৰবোৰ দেখা পোৱা যায় ইফালে চাওক এয়া চেগুনৰ বাগান চেগুনৰ বাগান এইটো মায়ং পাহাৰ কাষত এনে গোভালি বুলি কয় মই য'ত আছোঁ এইখিনি মৰিগাঁও জিলা আৰু সিপাৰে কামৰূপ এই ৰাস্তাৰ সিপাৰে এইখিনি কামৰূপ আৰু ইপাৰে এয়া মৰিগাঁও আৰু চাওক এখন বিশাল চেগুনৰ বাগান কি সুন্দৰ পৰিৱেশ ইয়াতে বহু গীতৰ চিত্ৰায়ন হৈছে এয়া আমি শিলঘৰ আহি পালোহি চাওক কি মনোমোহা দৃশ্য আহক আমি ভিতৰলৈ যাওঁ এয়া মায়ং পাহাৰ নামনিত সুন্দৰ শিলাখণ্ডৰ মাজত এয়া গণেশ মন্দিৰ এই চাওক কি সুন্দৰ পৰিৱেশ এই পৰিৱেশটো এবাৰ মই দেখাই ল'ব বিচাৰিছোঁ এই মন্দিৰটোৰ নিৰ্মাণ বেছি দিন হোৱা নাই প্ৰায় 8-10 বছৰমানৰ কথা হ'ব এগৰাকী বাহিৰৰ সন্যাসীক সপোনত দেখুৱাইছিলে গণেশ পূজাৰ আগে আগে যে ইয়াতে এনেকৈ মাটিত পোত খাই আছে এই শিলতেই গণেশ বাবাৰ মূৰ্তি আৰু তেখেতে স্থানীয় লোকৰ সহযোগত গণেশ পূজাৰ ঠিক এদিনৰ আগত এই মূৰ্তিটো উদ্ধাৰ কৰিছিলে তেতিয়াৰ পৰা এতিয়ালৈ পূজা অৰ্চনা চলি আহিছে আৰু অসমৰ বিভিন্ন ঠাইৰ ভক্তবান ৰাইজ ইয়ালৈ আহে সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজিৰ মাজত এয়া গণেশ বাবাৰ মন্দিৰ মন্দিৰৰ কাষত বিপৰীত চাইডে আছে দেখিছে বৰ্তমান বানপানীৰ বাবে সাজু হৈ উঠা নাই কাষত পানী আছে বানপানী আৰু এখন কিটচেন ধাবা আৰু এয়া এইফালে শিলঘৰ গণেশ মন্দিৰ আমি এতিয়া যাব ওলাইছোঁ আপুনি আহিব পাৰে গুৱাহাটীৰ নিচেই ওচৰতেই নাৰেংগীৰ পৰা মাত্ৰ 24 কিলোমিটাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজি উপভোগ কৰাৰ লগতে গণেশ বাবাৰ আশীৰ্বাদো লৈ যাব পাৰিব আৰু লগতে পবিতৰাৰ মায়ঙৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব
পথছোৱাও সুন্দৰকৈ নিৰ্মাণ হৈ উঠিছে। গতিকে আহক মায়ং পবিতৰাৰ নান্দনিক দৃশ্যৰাজিৰ মাজত নিজকে বিলীন কৰক। আমি আহিলোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।